হেল্ল' গাইজ, সকলোকে মোৰ ইউটিউব চেনেল আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকে চাই আছে দেৱজিৎ পাৱাৰ দেৱজিৎ ৰক্স ইউটিউব চেনেল। আজি বিজয়া দশমী আৰু সেয়ে আমি পূজা চাবলৈ গৈছোঁ আৰু শেষ দিন আজি। আৰু মোৰ লগত গৈছে এয়া ৰাইজ। গাইজ, আমি ফাইনেলি ঘাটত পালোহি আৰু এয়া ঘাট আৰু অলপ যাব লাগে। গাইজ, ফাইনেলি ঘাটত পালোহি আৰু এয়া ঘাটত বোকা, এয়া পলক মোবাইল পিয়ে দেই। চ' বোকাৰ মাজতে গৈ আছো, গা ধুই আহিছিলোহে বৰ্তমান আৰু এয়া এনেকুৱা বোকা। আমি এতিয়া ফাইনেলি নাৱত উঠিছো আৰু এয়াই আমাৰ গাড়ী সিপাৰ লৈ যায় চুপাৰ 108। আমাৰ গাড়ী ফাইনেলি ষ্টাৰ্ট হৈছে আৰু এয়া ড্ৰাইভাৰ। এয়া ষ্টেচন, ফাইনেলি আমি ঘাটত উঠিলো আৰু এয়া নিকৰিলৈ বৰ্তমান গৈ আছো আমি। আৰু ঘাটত পইচা খুজিছিলো, নিদিলো। পইচা নাই, সেইকাৰণে আমি পইচা নিদিয়াকে আহিছো। এনে পইচা চাবলৈ গৈছো। আৰু কি খবৰ? পইচা পাতি নাই, একদম মানে বহুত সমস্যাত জীয়াই আছো। গাইজ, ফাইনেলি পালোহি আৰু আমি গৈ আছো আৰু অলপ আগত আছে ভাই। চালি নেকি পূজা? কেনেকুৱা? গাইজ, এয়া বৰ্তমান পালোহি, এয়া যাইছো। আমি আহি ফাইনেলি এতিয়া ঘূৰি খাবলৈ আহিছোঁ আৰু এয়া ঘূৰি হোটেল আৰু এয়া আমি বৰ্তমান ঘূৰি খাম আৰু ইয়াৰ পাছতে আমি এতিয়া ঘূৰি খাই লৈছোঁ আৰু এতিয়া ইহঁতে খাবলৈ আহিছে আৰু এয়া ঘূৰি খাম আমি। ফাইনেলি ইহঁতকে এতিয়া ঘূনিতে দিছে, আমালৈ অহাই নাই, গিলাচটো দি থৈছে আমাৰ কাৰণে আৰু আহিব। এয়া ইহঁত ইফালে খাই আছে। ফাইনেলি এতিয়া আমাৰ দিছেহি ঘুগুনি আৰু ঘুগুনিৰ লগত ডিম দিব নেকি। আমি ষ্টাৰ্ট কৰিছোঁ আৰু এয়া এতিয়া ষ্টাৰ্ট কৰিছে আৰু আমি ষ্টাৰ্ট কৰিম আৰু লাহে লাহে। ঐ, কি লাগে কবি দে। কেনেকুৱা জ্বলা হৈছে?
ফাইনেলি মেচিন ইয়ালৈ আহি গৈছে আৰু ইয়াতে নমাব ইয়ালৈ ট্ৰেক্টৰ তো ফাইনেলি মেচিন আহি গৈছে আৰু মেচিনত দুৰ্গা মাই উঠাব আৰু উঠাই ইয়াত নদীত পেলাব আৰু দেখুৱাই থাকিম আপোনালোকক আৰু এয়া আহি আছে আৰু মেচিনো তাত তলত আছে আৰু দেখুৱাই থাকিম চ' ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব চ' গাইজ ফাইনেলি মেচিন আহি গৈছে এয়া মেচিন এতিয়া দুৰ্গা মাই উঠাব আৰু সেয়া মেচিন এতিয়ালৈকে ট্ৰেক্টৰ আহি পোৱা নাই ট্ৰেক্টৰ উঠাই লৈ আনিছে আপুনি চলাওক ধনশিৰি নদী এতিয়া দুৰ্গা মাইক ট্ৰেক্টৰৰ পৰা নমাই আনিছে মেচিনত উঠাব ফাইনেলি মেচিন ষ্টাৰ্ট হ'ল বৰ্তমান মেচিন ষ্টাৰ্ট হৈছে আৰু ওপৰত ৰাইচ ৰাইচ আছে ওপৰত আমি আৰু ধনশিৰি ঘূৰাৰ পিছত দুৰ্গা মাক নদীত পেলাব চাই আছে আৰু আমি মেচিনত এতিয়া দুৰ্গা মাক পেলোৱা চাম ত' ভিডিঅ'টো চাই থাকিব এতিয়া দুৰ্গা মাক নদীত পেলাব 3 পাক হ'ল ঘূৰা আৰু ইয়াৰ পাছতে নাও চাও চপাবলৈ গৈছে আৰু এতিয়া বেছি গড়াৰ চপাব গাইজ আজিৰ ভিডিঅ'টো ইমানে চ' ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু বেল আইকনটো দবাব কাৰণ বেল আইকনটো দবালেহে মই যেতিয়া নতুন ভিডিঅ' দিওঁ তেতিয়াহে সোনকালে পাব